Hello friends, welcome to my channel Nicholas Vlogs. আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ ৰাসৰ কিছুমান দৃশ্য, কিছুমান মুহূৰ্ত, আৰু লগতে ইয়াত আহিছে স্পেচিয়েল গেষ্ট হিচাপে আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসমৰ পূৰ্বৰ মুখ্যমন্ত্ৰী। তেখেতে ভাষণ দিব, আমি তাকে চাবলৈ যাওঁ আৰু বলক চাওঁ ৰাসত কি কি আছে, কি কি নাই, কি কৰিবি চাওঁ বলক। আৰু চকৰি ঘূৰাত দুটা মূৰ্তি পালোঁ, 10 টকা টিকেট, 10 টকা লগালে। নম্বৰ মতে তুলি গ'লে আপুনি এটা মূৰ্তি বা এটা শিল পাব, আৰু মোৰ ভাগ্যত দুটা মূৰ্তি লাগিলে আজি। বলক টিকেট ৰাসৰ মেলা পশ্চিম গুৱাহাটীত ৰাস কেনেকুৱা হৈছে ৰাস নম্বৰ মতে যদি আপুনি পাই যায় তেতিয়া আপোনাৰ মূৰ্তি পাব। নহ'লে এইটো কি কেই টকা এইটো শান্তি সম্প্ৰীতি কিমান প্রকৃতি গুরুত্ব বুঝিলে অন্যান্য প্রাণী আমি আগৰ কৰিব লাগিব, স্নেহ কৰিব লাগিব। প্ৰকৃতি থাকিব আৰু প্ৰকৃতি থাকে এই কথাখিনি আমি সকলোৱে নিশ্চিতভাৱে এই আত্মোদ্যোগত অভিনন্দন কৰি আমাৰ এই ভ্ৰমণখনৰ বেছি দীঘলীয়া কৰিব বিচৰা নাই। গতিকে আজি এই মুহূৰ্তত আপোনালোকে যিমান মনত আছিলে, যিখিনি স্নেহ দিলে, তাৰ বাবে আপোনালোক সকলোৰে ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই মহাস্থানত সমবেত হোৱা বৈষ্ণৱ ভক্তসকলৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম জনাইছোঁ। গতিকে যত জীৱ তত জীৱ, হয়নে? আমি সকলোৱে এই কথাষাৰ মনত ৰাখিব লাগিব। সেইকাৰণে পৃথিৱী বহুত গছ গছনি, নদ নদী, পাহাৰ যদি মহানগৰ বিভিন্ন জীৱ জন্তুৰ প্ৰাণী আমি পৰস্পৰৰ প্ৰতি নিশ্চিতভাৱে শ্ৰদ্ধাশীল আমাৰ জীৱনবিলাক আগবঢ়াই দিব লাগিব। জীৱ বৈচিত্ৰ্যৰ শক্তি সংৰক্ষণ কৰিব লাগিব, ইয়াৰ উন্নতি সাধন কৰি দিব লাগিব। তেতিয়াই আমি বিভিন্ন জলবায়ুৰ পাবলৈ সক্ষম হম, আৰু যেতিয়া বিভিন্ন জলবায়ু থাকিব আমি সুস্বাস্থ্যৰ প্ৰাণী হ'বলৈ সক্ষম হম। গতিকে বাৰম্বাৰ এই কথাটো আমাক মনত পেলাই দিছে। গতিকে এই কথাবিলাক প্ৰাকৃতিক বিজ্ঞান আমি সঠিকভাৱে আয়ত্ত কৰি আমাৰ জীৱন যাত্ৰা সুন্দৰ আৰু সফল কৰি দিব লাগিব। আৰু মানৱ সমাজ সকলো সময়তে শান্তি সমৃদ্ধি সংকল্প হ'ব লাগিব। এই কথাবিলাকে কৈ মই সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই ধন্যবাদ।
চেষ্টা